নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম গুৱাহাটী আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ বাবে 20টা অতি গুৰুত্বপূৰ্ণ MCQৰ বিষয়ে। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কেতিয়া ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লী হৈছিল? 1911 চনত, 1949 চনত, 1965 চনত, 1972 চনত। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 1911 চনত। গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন আছিল? বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে, জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বসু। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি, গোপাল কৃষ্ণ গোখলে। ভাৰতৰ আইৰন মেন বুলি কাক কোৱা হয়? মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লভভাই পেটেল। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চৰ্দাৰ বল্লভভাই পেটেল। ভাৰতৰ প্ৰাচীনতম চহৰখনৰ নাম কি আছিল? মথুৰা, হাৰাপ্পা, কলকাতা, মুম্বাই। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি, হাৰাপ্পা। কাৰ জন্মদিনটোত শিশু দিৱস পালন কৰা হয়? জৱাহৰলাল নেহেৰু, মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, দাদাভাই নৌৰোজী। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব জৱাহৰলাল নেহেৰু। কোনে গান্ধীজীক মহাত্মা উপাধিটো প্ৰদান কৰিছিল? চৰ্দাৰ বল্লভভাই পেটেল, ৰবীন্দ্ৰনাথ ঠাকুৰ, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহেৰু। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। মানুহৰ শৰীৰত কিমানডাল হাড় আছে? 205 ডাল, 206 ডাল, 208 ডাল, 209 ডাল। আৰু ইয়াৰ সঠিক আনসাৰটো হ'ব 206 ডাল। অসমৰ আটাইতকৈ পুৰণি চহৰখনৰ নাম কি আছিল? যোৰহাট, শিৱসাগৰ, নগাঁও, কামৰূপ। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব শিৱসাগৰ, অসমৰ আটাইতকৈ পুৰণি চহৰ। পৃথিৱী দিৱস কিমান তাৰিখে পালন কৰা হয়? 22 এপ্ৰিল, 22 জুলাই, 18 ডিচেম্বৰ, 25 নৱেম্বৰ। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন এ, 22 এপ্ৰিল। ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? গংগা, ইণ্ডus, ব্ৰহ্মপুত্ৰ, কাবেৰী। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি, ইণ্ডus। মানুহৰ শৰীৰত কিমান যোৰ ক্ৰমজম থাকে? 12 যোৰ, 22 যোৰ, 23 যোৰ, 24 যোৰ। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 23 যোৰ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? হেমিছ, কাৰ্বেট, কাজিৰঙা, মানাহ। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি, কাৰ্বেট। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচনখনৰ নাম কি? কলকাতা, গৰখপুৰ, হাওৰা, মুম্বাই। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি, গৰখপুৰ। ক্ৰীড়া ক্ষেত্ৰত দিয়া সৰ্বশ্ৰেষ্ঠ বঁটাবিধ কি? ৰজত কমল বঁটা, দাদা ফাল্কে বঁটা, খেল ৰত্ন বঁটা, অস্কাৰ বঁটা। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন চি, খেল ৰত্ন বঁটা। ভাৰত ৰত্ন উপাধি লাভ কৰা প্ৰথম অসমীয়া গৰাকীৰ নাম কি আছিল? বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ডক্টৰ ভূপেন হাজৰিকা, গোপীনাথ বৰদলৈ। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব গোপীনাথ বৰদলৈ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঞিবৰুৱা, নিৰ্মল প্ৰভা বৰদলৈ। আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব পদ্মনাথ গোহাঞিবৰুৱা।
ভাষাৰ ভিত্তিত গঠিত হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য অন্ধ্ৰপ্ৰদেশ তেলেংগানা মধ্যপ্ৰদেশ মিজোৰাম আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ অন্ধ্ৰপ্ৰদেশ কোনে ৰামায়ণক প্ৰথমে অসমীয়ালৈ অনুবাদ কৰিছিল শংকৰদেৱে মাধৱদেৱে মাধৱ কন্দলীয়ে ৰাম সৰস্বতীয়ে আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব মাধৱ কন্দলীয়ে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীজনৰ নাম কি আছিল নিৰ্মল প্ৰভা বৰদলৈ নলিনীবালা দেৱী সায়দা আনোৱাৰা তাইমুৰ মমতা বেনাৰ্জী আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব সায়দা আনোৱাৰা তাইমুৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতাখনৰ নাম কি কদমকলি বনকুঁৱৰী লিটিকাই পদুমকুঁৱৰী আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি বনকুঁৱৰী ধন্যবাদ